কৰিবলৈ গৈ যিদিনা নিজ সন্তানটিক বুকুৰ পৰা টলিয়াই দিছিলো সেইদিনাই সেই সন্তানটিৰ ওপৰত আমাৰ সকলো অধিকাৰ শেষ হৈ গৈছে। আজি সেই সন্তানটিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিবলৈ পিতৃ হিচাপে তুমিও অসমৰ্থ। মোক অসমৰ্থ বুলি কৈ তোমাৰ মাতৃ হৃদয়ত কিয় আঘাত সানিছা? তুমিও অসমৰ্থ বুলি কোৱা। চিঞৰি চিঞৰি কান্দা আমাৰ আইজনী ক'ত বুলি হিয়া ডাকুৰি কান্দা কাঞ্চন হিয়া ডাকুৰি কান্দি সেইখন সমাজে মোক নিজকে মাতৃ বুলি কোৱাৰ পৰা বঞ্চিত কৰিলে। মনত পড়েনে? কাল সন্ধিয়া তুমি এই ৰুমালখন আমাৰ সন্তানটিৰ বুকুৰ ওপৰত দি কৈছিলা, যা মোৰ আইজনী, পিতৃ মাতৃৰ সমস্ত মৰম এই ৰুমালখনত গাঁঠি দিছো। নিয়তিয়ে যদি তোক ৰক্ষা কৰে তেনেহলে এই ৰুমালখনেই হ'ব তোৰ একমাত্ৰ পৰিচয়। কাঞ্চন, অন্তৰৰ সমস্ত মৰম শুকাই গৈছে আৰু আজি যেতিয়া এই ৰুমালখন দেখা পালো পুনৰ যেন মৰমৰ জীপাল হৈ উঠিছে। কাঞ্চন, এই ৰুমালখন মোক লৈ যাবলৈ দিবা। প্লিজ, এই ৰুমালখন মোক লৈ যাবলৈ দিবা। লৈ যাবা? কলৈ লৈ যাবা? আমাৰ একমাত্ৰ সন্তানটিৰ পৰিচয় ৰুমালখন তুমি কলৈ লৈ যাব বিচাৰিছা? কাৰ ওচৰত দাবী ধৰিবা এই ৰুমালখনৰ পৰিচয়? কোনে দিব আমাৰ সন্তানটিৰ বতৰা? সুধা কাঞ্চন, এই ৰাজমা পুখুৰীৰ মাছবিলাকক সোধা। কোনে কব পাৰিব আমাৰ আইজনী এতিয়া ক'ত আছে? কোনে কব আমাৰ আইজনী এতিয়া ক'ত আছে? কাৰোবাক সোধাৰ আগতে আমিয়ে বিচাৰি যাওঁ ব'লা। যাবানে? যাবা? ক'ত বিচাৰি যাব মিছ বৰুৱা? ক'ত বিচাৰি যাব? কোনে দিব তাইৰ বতৰা? ময়ো এই পুখুৰী পাৰ হৈ আহি ময়ো সদায় তাকেই ভাবিছো। কলৈ গ'ল সেই পৰিচয়বিহীন ছোৱালীজনী? আপুনি আমাৰ সন্তানটিক লগ পাইছিল নহয়? পাইছিলো মিছ বৰুৱা, কিন্তু মাংকৰ চলিহা আৰু কাঞ্চন বৰুৱাৰ সন্তান হিচাপে নহয়। পাইছিলো এখনি মৰমীয়াল হৃদয়ৰ অধিকাৰী হিচাপে, যাৰ কোনো পিতৃ মাতৃৰ পৰিচয় নাছিল। প্লিজ চৌধুৰী, প্লিজ, মই আৰু এই ব্যাখ্যা পুনৰ শুনিব নিবিচাৰো। মোৰ মাত্ৰ আপোনালোকৰ ওচৰত এটাই অনুৰোধ, মোক এই ৰুমালখন লৈ যাবলৈ দিবনে? মিছ বৰুৱা, চৌধুৰী, কওক। এই ৰুমালখনৰ লগত আমাৰ তিনিওৰে এক নিবিড় সম্পৰ্ক আছে সঁচাকৈ, কিন্তু সেই সম্পৰ্কই এই ৰুমালখন লৈ যাবৰ বাবে যথেষ্ট নহয়। কাৰণ সেই সম্পৰ্কৰ মূল্য এই ৰুমালখনক আজিও আমি দিব পাৰিম। তেনেহলে কি ৰুমালখন ইয়াত এনেকৈ পৰি থাকিব? কোনে লৈ যাব এইখন? মই লৈ যাম। কোনটো? মই মনটো এই যে হাইস্কুলৰ মানুহখন এখন যে আছে সেইখন মোৰ ভাল। মই বহুত দিনৰ পৰা আপোনালোকৰ লগত চিনাকি হ'ব বুলি ভাবিয়ে আছিলো। নমস্কাৰ ছাৰ। নমস্কাৰ বাইদেউ। দাদা নমস্কাৰ। এই আপোনালোকে চাগে বেয়া বোলে মোক পটকে কথা বতৰা মাতি দিলি যে, সেই আপোনালোকে কথা পাতা মই ৰুমালখন লৈ গৈছো। এই ৰুমালখন নুচুবা। কিন্তু এইখন ছাৰ মোৰ ৰুমাল। মোৰ মানে এইখন আমাৰ
ঘটনাটোৱে মোৰটো গৰম কৰি দিছে। আপোনালোকে মোক বৰ কষ্ট দিছে। মোৰ কিন্তু ধৈৰ্যৰ বান্ধ হেৰাই গৈছে। ময়ো খুব শান্তি পোৱা নাই। কিন্তু মই এই ৰুমালখন চিনি পাওঁ। মই চিনি পাওঁ। এইখন মোৰ ৰুমাল, এইখন আমাৰ মালিকাৰ ৰুমাল। এই ৰুমালখন আমাৰ মালিকে কি হ'ল? তুমি যে মোক দিছিলা সেই ৰুমালখন, তেওঁলোকে মোৰ নহয় বুলি কৈছে। কৈ দিয়াচোন এইখন মোৰ বুলি কৈ দিয়াচোন। তেখেতসকলৰ কিবা এটা ভুল হৈ গৈছে। সেই বুলি তই এনেকে কটা কথা কৰিব লাগে নেকি? ইমান ডাঙৰ ল'ৰা হৈ কান্দে নেকি? নাই আমাৰ ভুল হোৱা নাই, ভুল হৈছে আপোনাৰ। এই ৰুমালখন আমি চিনি পাইছো। নাই এইখন মোৰ মাজনীৰ ৰুমাল, মোৰ ফুল পৰিজনীৰ ৰুমাল। আপোনাৰ মাজনী মানে মানে যিজনী ছোৱালী আছে